ঐ উঠা আকৌ শুয়ে থাকিবা নিদিয়া আজি দিনটো ইনে এলাহত পাৰ কৰা হ'ল কিন্তু এতিয়া মই এলাহত নাথাকোঁ বুলি ভাবিছোঁ কাৰণ আজি আমি এটা বৰ বেলেগ ধৰণৰ জেগালৈ যাম গম পাইছেনে আৰু সেই জেগাটো কি হয় আপোনালোকে জানিবলৈ এই ভিডিঅ'টো চাই থাকক अरे कहना क्या चाहते हो জীৱনটো একদম বৰিং হৈ গৈছে গম পাইছেনে খালো হুলো উঠিলো আৰু বেলেগ একোৱেই কাম কৰা নাই গতিকে কিবা এটা লাইফটো এক্সাইটিং কৰিবলৈ হ'লে আমি বাহিৰলৈ ওলাই যাব লাগিব আৰু আজি যোনটো জেগাত আমি ওলাই যাম নহয় সেইটো জেগাৰ বিষয়ে আপোনালোকে যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু চবতছে প্ৰথমতে মই মোৰ এই যোনটো ড্ৰেছটো আছে নহয় ড্ৰেছটো সলনি কৰি লওঁ আপোনালোক অকণমান দেৰি চাই থাকিব আপোনালোকে চিন্তা কৰিব নালাগে মই ড্ৰেছ সলনি কৰি পিনে এই গ'লো আৰু এই আহিলোঁ A few moments later কেনেকুৱা লাগিছে একদম ফিটিং লাগিছেনে গতিকে এতিয়া আমি পলম নকৰি সেই জেগাটোলৈ বহুত সোনকালে যাব বিচাৰিছোঁ বুজিছেনে আপোনালোকে মোক ফ'ল' কৰক আহক চাবিটো কি হ'ল পাই গ'লো এইটো হ'ল তলা আৰু এইটো হ'ল চাবি আপোনালোক সকলোৱে জানে তলা আৰু চাবি মানে কি কিন্তু এইটো মহত্ব বহুত বেছি আছে কাৰণ গুৱাহাটীত এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে কি আপুনি তলা আৰু চাবি নিজৰ লগত ৰাখিবই লাগিব ঘৰটো ভালকৈ তলা মাৰি যাব লাগিব নহ'লে কোনটো সময়ত কোনে কি কৰি দিয়ে একো ঠিকনা নাই গতিকে আহক আমি সোনকালে ঘৰটো তলা মাৰোঁ আৰু বাহিৰলৈ ওলাই যাওঁ খুলি যাব লাগিব তাৰপিছত আমি বাহিৰলৈ ওলাব লাগিব আহক হেলমেটটো থাকিব মোক হেলমেট থাকিব এইটো হ'ল হেলমেট আৰু এতিয়া জোতা অ'কে নাও আই এম ৰেডি এইটো ঘৰটো মাৰিব লাগে এইটো এতিয়া কোনো চোৰে খুলিব নোৱাৰে ৰাইজ আমি এতিয়া আহি পালোহি দুৱাৰটো তাৰমানে মানে দৰ্জাৰ ওচৰত আমি আহি পাইছোঁ এইখন হৈছে মোৰ ৰাম পিয়াৰী আপোনালোকে দেখা পাইছে এইখনে আৰু ওৱান এণ্ড অনলি মৰমৰ ৰাম পিয়াৰী হেলমেটৰ আপুনি গ্লাছটো দেখা নাই এতিয়া মানে যে গ্লাছ নাই এই ইতিমধ্যে আমাৰ যোনটো যাত্ৰাটো আছে যাত্ৰাটো আমি আৰম্ভ কৰিছোঁ আৰু এইটো ৰাস্তা দিয়ে আমি গৈ আছোঁ আগেদি এখন স্কুটাৰ আহি আছে সেই স্কুটাৰখন চাই পিনে আপোনালোকৰ যোনটো সময়টো আছে নহয় সময়টো নষ্ট নকৰিব আচলতে কথাটো কি জানেনে মোৰ জীৱনত হৈ থকা যোনবিলাক ঘটনাবিলাক আছে সেই ঘটনাবিলাকৰ লগত আপোনালোক সকলোৰে মই পৰিচয় কৰি দিব বিচাৰিছোঁ মোৰ জীৱনৰ ঘটনাবিলাক আপোনালোকেও চাওক নিজৰ চকুৰে চাওক নিজ চকুৰে চাওক তেতিয়া আপোনালোক সকলোৱে নিশ্চয় ভালে পাব কাৰণ ময়ো ভাল পাই গৈছোঁ এই যোনটো স্পীড ব্ৰেকাৰটো আছে নহয় এইটো ৰাস্তাত মানে সঁচাকৈ বহুত বেছিকৈ স্পীড ব্ৰেকাৰ আছে আৰু এটা আহি গ'ল এই আছা কুকুৰ এটা আগদি পাৰ হৈ গৈছে আৰু আমি আগুৱাই গৈ আছোঁ এটা দীঘলীয়া যাত্ৰা অতিক্ৰম কৰি আমি আমাৰ জেগা আহি পাই গ'লোঁ সৌ আগত যোনটো ৰঙা গেটটো আছে নহয় এইটো জেগাই
ৰাইজ এতিয়া আমি ওপৰলৈ উঠিব লাগিব আমি ওপৰলৈ উঠি গৈ আছোঁ আৰু এতিয়া আপোনালোকক আচল জেগাডোখৰ দেখাম যোনটো জেগাত আমি আহি আছোঁ এয়া চাওক আমি এটা বেলেগ ধৰণৰ পৰিৱেশত আহি পাইছোঁহি এয়া চাওক দেখা পাইছে আপোনালোকে আমি গৈ আছোঁ এইফালে আপুনি এই যোনখন দৰ্জাখন আছে নহয় এই দৰ্জাখন ঠেলি দিয়াৰ লগে লগে আমি এটা বেলেগ ধৰণৰ পৃথিৱীৰ ভিতৰত সোমাই যাম এটা যাদুৰ নগৰী আৰু এই যোনটো যাদুৰ নগৰীটো আছে নহয় এই যাদুৰ নগৰী যোনজন যাদুকৰ আছে এই যাদুকৰজন হৈছে আমাৰ ৰূপম নাথ আৰু আপোনালোকক এই জেগাডোখৰ পৰিৱেশটো দেখাই আছোঁ এয়া হৈছে আমাৰ ৰূপম নাথে পোৱা এৱাৰ্ডবিলাক ইতিমধ্যে অকণমান মিউজিক চলি আছে আপোনালোকে মিউজিকটো শুনা পাইছে মিউজিকটো ৰূপমে দি আছে আমি বৰ্তমান আছোঁ ৰূপমৰ যোনখন সাম্ৰাজ্য সেই সাম্ৰাজ্যখনত আছোঁ ৰূপমৰ এটা মিউজিক ষ্টুডিঅ' আছে ৰাইজ আৰু এই মিউজিক ষ্টুডিঅ'ৰ ভিতৰত আমি সোমাই আছোঁ মোৰ যোনটো গানটো আছে সেই গানটো ৰূপমে কৰিব ৰূপম এটা বাডিং মিউজিক ডিৰেক্টৰ হয় ইয়াৰ আগত মই ৰূপমৰ লগত কাম কৰিছোঁ তাৰমানে মোৰ যোনখন নাটকখন আছে নাটকখনৰ ৰূপমে মিউজিক দিছিল বহুত সৰু ল'ৰা হয় মোতছে বহুত সৰু ল'ৰা বাৰু আৰু তেতিয়াৰ পৰা মোৰ তাৰ লগত বহুত ভাল চিনাকি আৰু তাৰপিছত মোৰ যিমানবিলাক ভাইটিবিলাক আছে বহুত ভাইটি আছে বহুত মানুহ আছে বহুত মানুহক মই ৰূপমক ৰেফাৰ কৰিছিলোঁ বহুত ধুনীয়া মিউজিক দিয়ে আৰু আশা কৰিছোঁ এখেত বহুত ডাঙৰ মিউজিক ডিৰেক্টৰ হ'ব ইনে এতিয়া বাডিং মিউজিক ডিৰেক্টৰ হয় আৰু এই গানটো ৰিলিজ হোৱাৰ পিছত মানে ক'বই নালাগে মানে এ.আৰ. ৰেহমানৰ মানে পিছতে ইয়াৰ নামে থাকিব আৰু একদম সাংঘাতিক ধৰণৰ মানে কৈ দিছে একদম গেৰেণ্টি দিছোঁ এ.আৰ. ৰেহমানৰ পিছত ৰূপমৰ নামে আহিব বেলেগ কাৰো নাম নাহে বুজিছে নাই মানে অসম মানে একদম কঁপাই তুলিব সেইটো মই জানো আৰু আজি বেছি পলম নকৰি পিনে আমাৰ যোনটো কামটো আছে আমাৰ যোনটো গানটো আছে গানৰ ফালে আমি আগবাঢ়োঁ এইটো হৈছে ৰূপমৰ যোনটো একদম পুৰা যাদু কৰা যোনটো হেৰিটো সেই যাদি কৰা হেৰি অকণ মিউজিক বজাই দিয়েচোন ৰূপমে একদম পুৰা চালীয়া মিউজিক এটা বজায় টেং 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 বুজিলে ইয়াৰ ৰূপমে এতিয়া নিজৰ আঙুলিৰ যোনটো হেৰিটো আছে আঙুলিৰ হেৰিটো দেখাই আছে একদম পুৰা ধুনীয়াকৈ আৰু ইয়াতে আমি আমাৰ যোনটো কামটো আছে কামটো কৰিম গতিকে ৰাইজ আপোনালোকে গম পাইছে আমি ক'ত আহিছোঁ আমি আহিছোঁ আমাৰ যোনটো কামটো আছে ইতিমধ্যে এই যোনটো মোৰ গানটো আছে গানটোৰ লিড এটা দিয়া হৈছে কিন্তু আৰু 2-3টামান বস্তু দিব লগা আছে সেইটো কাৰণে ইয়াত আহিছোঁ আহি পিনে এই বস্তুখিনি দিম বুলি ভাবিছোঁ গতিকে আহক আমি আমাৰ কামখিনি কৰোঁ আৰু তাৰপিছত আপোনাক লোকক সকলোকে দেখাই আছোঁ মানে গোটেই গানটোতো দেখাই দিব নোৱাৰি অকণমান ক্লিপিং দুটামান দেখাম আপোনালোক সকলোকে এটা বস্তু জনাব বিচাৰিছোঁ কি ষ্টুডিঅ' যোনটো পৰিৱেশটো আছে নহয় সেইটো একদম বেলেগ ধৰণৰ পৰিৱেশ ইয়াৰ যোনটো এটা ছেটআপটো বনোৱা হৈছে ছেটআপটো আপোনাৰ ভিতৰত আপুনি ঢোল বজাওক তাল বজাওক মৃদং বজাওক মানে যিয়ে নবজায় কিয় বাহিৰলৈ আপোনাৰ চাউণ্ডটো নাযায় কাৰণ এনেকুৱা পৰিৱেশ এটা কৰি দিয়া হৈছে আৰু ইয়াৰ ভিতৰত আপুনি ধুনীয়াকৈ আপোনাৰ যোনটো কামটো আছে কামটো কৰিব পাৰে একদম শান্তি মনত ধুনীয়াকৈ কৰিব পাৰে ৰূপমে ছেটআপটো নিজে কৰি লৈছে আৰু এতিয়া আমি আমাৰ কামখিনি কৰিম এতিয়া দেখিছে আপুনি এইফালে দেখিছেনে এয়া লোডিং হৈ আছে মানে মোৰ যোনটো কামটো মই দিছোঁ সেইটো লোডিং হৈ আছে মানে আহি থাকে যে লোডিং দেখাই যে সেই লোডিংটো দেখাই আছে তাৰপিছত আমি আমাৰ কামটো আৰম্ভ কৰিম 20 minutes later. ইতিমধ্যে আমাৰ গানৰ কাম হৈ গৈছে এতিয়া আপোনালোকক গানটোতো শুনাই দিব নোৱাৰোঁ গানটো যেতিয়া ৰিলিজ হ'ব তেতিয়া শুনাম কিন্তু গানটো ভাল হ'ব বুলি আশা কৰিছোঁ আৰু ৰূপমটো একদম পুৰা এ.আৰ. ৰেহমান হ'বই মই আপোনাক যোনটো কথা কৈছোঁ সেইটো হ'বই মানে কথাই নাই হ'বই আৰু গতিকে আজি আৰু পলম নকৰি আমাৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আমি সকলোবিলাক এতিয়া বাহিৰলৈ যাওঁ আৰু ৰূপমৰ ষ্টুডিঅ'ক ৰূপমক ইয়াতে এৰি পিনে আমি যাব লৈছোঁ বাই বাই ইতিমধ্যে আমি গানৰ ৰেকৰ্ডিংটো কৰি আহিলোঁ আৰু গানৰ ৰেকৰ্ডিং কৰি আহি আমি এখন ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাইছোঁ তাৰমানে ভোক লাগিছে নহয় বহুত বেছিকৈ সেইটো কাৰণে এই ৰেষ্টুৰেণ্টত সোমাই কিনে কিবা এটা খাই মেলি যাম বুলি ভাবিছোঁ ঘৰত একো মজা চলা নকৰোঁ খিটিং খাটাং আপোনালোকে মাত শুনি আছে নহয় সেইটো হৈছে আপোনাৰ এই কেৰাহীত যে হেতাখন মাৰি যে খিটিং খাটাং সেনেকুৱা চাউণ্ডবিলাক কৰি আছে এতিয়া আমি কিছুমান বস্তু অৰ্ডাৰ দিছোঁ আপোনালোকে চাই থ'ব আমি কি বস্তু অৰ্ডাৰ দিছোঁ 5 minutes later. গান গাই একদম ভোক লাগি গৈছে গম পাইছেনে অৰ্ডাৰটো দিয়া অকণমান টাইম হৈ গ'ল কিন্তু এতিয়ালৈকে বস্তুখিনি আহি পোৱা নাই একদম পেটৰ ভিতৰত মানে নিগনি হাতী চব একেলগে দৌৰিব আৰম্ভ কৰিছে
গাইজ আমাৰ এতিয়া বস্তু আহি গৈছে এয়া চক এইটো হ'ল পৰ্ক ফ্ৰাইড ৰাইচ আৰু এইটো হ'ল চিকেন ফ্ৰাইড ৰাইচ পৰ্ক ফ্ৰাইড ৰাইচ চিকেন ফ্ৰাইড ৰাইচ পৰ্ক ফ্ৰাইড ৰাইচ চিকেন ফ্ৰাইড ৰাইচ আপোনাৰ যোনটো খাব মন যায় সেইটোৱে খাব পাৰে মইতো ভাই পৰ্ক ফ্ৰাইড ৰাইচে খাম আৰু এইফালে আমাৰ এখেতে খাব চিকেন ফ্ৰাইড ৰাইচ গতিকে আহক আমি খোৱাখিনি আৰম্ভ কৰোঁ रहा नहीं जाता तड़प ही ऐसी है ना এইটো যোনটো আছে ইয়াত এটা চাটনি এটা দিয়ে এই চাটনিটো খাই খুব ভাল লাগে আৰু এইটো যে দেখিছে এইটো আপোনাৰ পৰ্ক হয় এইটো পৰ্ক হয় এতিয়া এইটো মজা লাগি গৈছে পৰ্কটো খোৱাৰ লগে লগে মিউজিকৰ বেকগ্ৰাউণ্ডো বাজি গৈছে বেকগ্ৰাউণ্ডত মিউজিক বাজি গৈছে তাৰমানে ইমান ভাল লাগে ভাল লাগে খাই টেষ্টি হৈ বস্তুটো বহুত দাম হয় বহুত কষ্ট হৈছে দেই এনেকৈ কৰোঁতে কৰোঁতে নকৰিব এইটো নহয় উপায় সেইটো অকণ হেৰি আছে জীৱনত ইমান শক্তি মোক বহুত দিয়ে মানে আমাৰ চববিলাক দি দিছে Yeah. मजा आया ফ্ৰাইড ৰাইচ খাই আহিলোঁ আৰু এতিয়া আমাৰ এক নম্বৰী যোনজন দোকানী আছে আমাৰ এক নম্বৰী মাল বিকে চব বাহিৰৰ পৰা অহা নিজৰ খেতি আছে মানে শ্বিলঙত মাটি চব জেগাতে মাটি আছে চব জেগাতে নিজে খেতি ব্ৰহ্মপুত্ৰৰ পৰা আলু খেতি কৰে যে আলু খেতি কৰে এয়া এক নম্বৰী আলু লৈছোঁ নিজৰ হেৰি এয়া আলু ডাঙৰ ডাঙৰ আলু আছে ডাঙৰ খেতি আছে এইটো ডাঙৰ ডাঙৰ আলু আছে আৰু দিয়ক কিমান হৈছে ছাৰ 2 কেজি আৰু 3টা দিয়ক এইজনী দিয়ক কি ব্ৰইলাৰৰ কৰিছিলোঁ লম্বা লম্বা আলু এইটো লওক দাদা ব্ৰইলাৰৰ মাংস দি দিব এইটো হ'ব না 2 কেজি 2 কেজি A few moments later এইটো চুগাৰ ফ্ৰী আলু আলুটোত বোলে চুগাৰ নাই ই কৈছে ইয়াৰ চব বস্তুবিলাক চুগাৰ ফ্ৰীয়ে থাকে